Welcome to our YouTube channel Manchip Entertainment Zone. সদায় মোক ফেচবুকতে বহুতে মেছেজ কৰে বনোৱা বুলি মানে ৰান্ধু বুলি গম পোৱাৰ পাছত বহুতে মেছেজ কৰে যে প্লেনকে বনাবলৈ কিবা এটা শিকাবচোন দালি হক একচুয়ালি দালি যেটো হয় দালি ভাতটো মানুহে কয় যে দালি ভাত সিম্পলকে তেল মাৰিলে হৈ গল নো দালিখিনি বনোৱাৰো কিছুমান প্ৰসেস আছে বস্তু টেস্টি হ'বলৈ সো আমি চেষ্টা কৰিছো দেখুৱাবলৈ যে প্লেন আমি দালি ভাজি এইবোৰ চাটনি এইবোৰে বনাম তাকে দেখুৱাবলৈ চেষ্টা কৰিছো দালিখিনি অলপমান আমি কুকাৰত বইল কৰি লৈছো এটা সিটি দিছো দুটা সিটি নিদিব এটা সিটি দি ঠাণ্ডা কৰি থৈছো ঢাকন মাৰি এতিয়া আমি অলপ পিছত কেৰাহীত দালি তেল মাৰিম কেনেকৈ তেল মাৰিম চাওঁ কেৰাহীত তেল গৰম কৰাৰ পিছত আমি কি দিলো অলপ মেথিগুটি দিলো মেথিগুটি কিটা কেতিয়াও কেৰাহী মানে তেল গৰম নোহোৱাকৈ নিদিব তেল গৰম হোৱাৰ পাছত দিব এই ধোঁৱা ওলাইছে দেখিছে অলপ মিলাই দিব বিলাহী কাটা বিলাহী অলপ দি দিছো প্লেন দালি মানে চাও কৰে কিছুমানে কি কৰে আদা নহৰু সব দি দিয়ে ভাল নালাগে হেতু এক্সট্ৰা টেষ্ট কিন্তু আমি অকল মিঠি গুটি আৰু বিলাহী দিওঁ অলপ লৰাই দিছো এই বইল দালিবোৰ আছে ইয়াতে কাষতে দালি বনালেই নহব টেস্টিও হ'ব লাগিব গতিকে মই অলপ নিমখ দিছো নিমখ দিয়াৰ পাছত হালধি অলপ পিছত মই হালধি দিম হালধিটো তেলত বেছি সময় ফ্ৰাই কৰিব নালাগে অলপ সময় ফ্ৰাই কৰিব লাগে হালধিটো জ্বলাই দিব নালাগে অলপ সময় আমি হালধিটো দিয়াৰ পাছতে জাস্ট অলপ লৰাম আৰু ঢালি দিম দাইলখিনি বইল কৰা দাইলখিনি মই দালিখিনি ঢালি দিব বিচাৰিছো অলপ পৰিলে উপায় নাই পিছত চাফা কৰিম বাৰু দালি বৰ্তমান হাই ফ্লেমত দি থোৱাৰ বাবে উতলি আছে উতলি থকাৰ সময়তে আমি অলপ বেলেগ এটা বস্তু বনাম অলপ পিছত দেখি আছে বাৰু চাই থাকক ভিডিঅ'টো ঘৰতে কৰা লাই শাকৰ চাটনি তাৰ বাবে নহৰু গুচাই লৈছো জলকীয়া কেঁচা জলকীয়া আৰু লাই শাক ধুই লৈছো লাই শাকখিনি এনে জেনেৰেলি সকলো এইটো সিজনত বিশেষকৈ লাই শাকটো বনোৱা যায় মানে আমি খেতি কৰা যায় তাৰ পৰা সৰু সৰু কোমলীয়া পাত অলপ ছিগি আনি ভালকৈ হোৱাই নাই কোমলীয়া পাত অলপ ছিগি আনি চাটনি বনাব পাৰি আপোনালোকে ঘৰত চেষ্টা কৰিব পাৰে চাটনি এতিয়া মই শাকখিনি ভালকৈ ধোৱাৰ পাছত মই মিক্সাৰত মই বাতিটোত মই সুমুৱাই দিছোঁ সুমুৱাই লৈ অলপ পিছত মই অলপ গ্ৰাইণ্ড কৰিম অলপ বেছি সময় গ্ৰাইণ্ড কৰিব নালাগে কোমলীয়া পাত পটককৈ হৈ যাব নিমখ পাছত দিম কাৰণ আজিকালি চব এনেকৈ গুড়া নিমখে পোৱা যায় গোটা নিমখটো নাথাকে ন পাতলা নিমখ গতিকে পিছত মিলাই দিলেও হ'ব এইটো মিক্সি আছে নেকি গ্ৰাইণ্ডাৰ আছে তাতে মই গ্ৰাইণ্ড কৰিম হৈ গৈছে অলপ সময় গ্ৰাইণ্ড কৰাৰ পাছত বেছি সময় নকৰোঁ কোমলীয়া পাত মানে হৈ যাব ধুনীয়াকৈ ঢালি দিম আৰু যিখিনি লাগি আছে পানী এইটোত অলপমান দি পেলাই মোহাৰি পিছত পাতিটোত ঢালি দিম বাৰু যিখিনি লাগি আছে নিমখ মিলাই দিছোঁ আন্দাজ মতে নিজে দিব আপোনালোকৰ আন্দাজ মতে কিমানখিনি নিমখ দিলে টেষ্টটো হয় কম নিমখ খায় কিছুমানে বেছি নিমখ খায় লাহেকৈ লৰাই দিব কিছুমানে মিঠাতেলো দিব পাৰে এনেও লাই শাকত মিঠাতেল নিদিলেও হয় এনেই তোমাৰ নাকটো জনজনাই যায় গোন্ধটোতে কিন্তু মিঠাতেল দিলে আৰু অলপ জনজনাব গতিকে চৰ্দি লাগি আছে দেই খাব পাৰে পিঁয়াজ কুটি লৈছোঁ এইখিনিয়ে আলু ভাজিবৰ বাবে যিহেতু কৈছোঁ চিম্পল খানা আজি আলু মিহিকৈ কাটি কাষত দেখিছে মই অলপ মিহিকৈ কাটাৰ পিছত ধুই আলুৰ ভিজাই থৈছোঁ আলুৰ ৰসটো ওলাবৰ কাৰণে অলপ জলকীয়াও কাটি দিছোঁ তাত কেঁচা জলকীয়া যিবোৰ তেলত দিম মই দাইল যেহেতু মই মিঠি গুটি দি মাৰিছোঁ
চ' মই ভাজিখিনি পিঁয়াজ আৰু পাঁচফোৰণ দি মাৰিম, গতিকে ফ্লেভাৰটো বেলেগ হ'ব। আগৰ দৰে তেল গৰম হোৱাৰ লগে লগে মই পাঁচফোৰণ দুটামান দি ফোৰণ মাৰিছোঁ। পাঁচফোৰণ দি দিছোঁ। অলপ সময় পাঁচফোৰণকেইটা এনেকৈ ফ্ৰাই হোৱাৰ পাছত যিটো পিঁয়াজ আৰু জলকীয়া কাটা আছিলে সেইখিনি মই তেলত দি দিম। এয়া নিমখ দিছোঁ, আন্দাজমতে নিমখ দিব। হালধিও একে আগৰ দাইলত দিয়াৰ ধৰণে তেলতে দিব। এইটো ৰেচিপি একজেক্টলি যিসকল ঘৰৰ পৰা আঁতৰি আছে, ল'ৰাবিলাক বা ছোৱালীবিলাকৰ কাৰণে, যিয়ে ফাৰ্ষ্ট টাইম যিয়ে বিগিনাৰ্ছসকলৰ কাৰণে এই ভিডিঅ'টো স্পেচিয়েলি মই বনাইছোঁ, যাতে তেওঁলোকে কোনো অসুবিধা নোহোৱাকৈ একদম প্লেইন খানা এটা খাব পাৰে। এতিয়া কাটি ধুই থোৱা আলুখিনি মই তেলত দি দিছোঁ। ভালকৈ লৰাই দিব। আৰু সদায় ভাজোঁতে প্ৰথমতে হাই ফ্লেমত ভাজিব, তাৰপিছত লাহেকৈ ফ্লেমটো কমাই দিব, চিমত দি ভাজিব। অলপ সময় হাই ফ্লেমত ভাজিব আৰু চিমত দি ঢাকন দি দিব। তেতিয়াও হাই ফ্লেমত বনোৱা ফ্ৰাই কৰা চব্জিটো ভাল নালাগে খাই। এনেকৈ ফ্ৰাই হ'লে আপুনি সদায় ল' ফ্লেমত ফ্ৰাই কৰিব। প্ৰথমে অলপ হাই ফ্লেম দিব, যেতিয়া আপোনাৰ সিজিবলৈ দিব ল' ফ্লেমত সিজিব দিব। এতিয়া মই ঢাকোন দি মই ফ্লেমটো ল' কৰি দিম। ঢাকোন দিলোঁ, এতিয়া মই ফ্লেমটো ল' কৰি দিম। অলৰেডি ভাজি সিজিছেই আৰু অলপ মই লৰাই দিছোঁ। এতিয়াও ল' ফ্লেমতে আছে নেকি? ল' ফ্লেমতে আছে। চাইছোঁ আলু সিজা হৈ গ'ল। এতিয়া কি কৰিম, এতিয়া মই ফ্লেমটো অলপমান হাই কৰি দিম। হাই কৰি দি অলপ সময় জুইটো বঢ়াই দিম। জুইটো বঢ়াই দি আৰু অলপ সময় গৰমে গৰমে ফ্ৰাই কৰিম। নহ'লে ঠাণ্ডা পৰি যাবতো, গতিকে অকণমান ফ্ৰাই কৰিম। অলৰেডি ভাজি হৈ গ'ল, গতিকে মই গেছটো বন্ধ কৰি দিছোঁ। অলৰেডি সিজিলেই, গমটো পাইছেই।